নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজিৰ এই ভিডিঅ'টোত আপোনালোকে শুনিবলৈ পাব প্ৰস্তুতি পৰশে আবাহন থিয়েটাৰৰ বিষয়ে কি ক'লে আমি শুনিম তেওঁৰ মুখেৰে। তেনেহ'লে পলম নকৰি আহকচোন আমি তেওঁৰ মুখেৰেই শুনো। নমস্কাৰ সকলোকে, আপোনালোকক আচলতে ধন্যবাদ জনাবলৈ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। থিয়েটাৰসমূহে এই বৰ্ষত খুব মুকলিমূৰীয়াকৈ আপোনালোকৰ ওচৰলৈ আগবাঢ়ি আহিবলৈ সক্ষম হৈছে। মুকলিতা পৰিৱেশত দৰ্শকে থিয়েটাৰসমূহ উপভোগ কৰিবলৈ সক্ষম হৈছে। এটা খুব ভাল লগা কথা আমাৰ কাৰণে। প্ৰায় 2 বছৰ বিৰতিৰ পাছত সকলো থিয়েটাৰতে দৰ্শকৰ সমাগম খুব উল্লেখনীয় কথা। আবাহন থিয়েটাৰ বিশেষকৈ পাঠশালাত আমি আৰম্ভণি কৰাৰ পিছৰ পৰাই ইমান অভূতপূৰ্ব দৰ্শকৰ আমি সঁহাৰি পাইছোঁ। প্ৰায় 3খন নাটকক লৈ আমি আবাহনৰ পৰিয়ালৰ তৰফৰ পৰা আপোনালোক আটাইটিলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই বিৰল সাংস্কৃতিক মাধ্যমটোৰ লগত জড়িত হৈ থকা এই থলুৱা অসমীয়া মানুহখিনিৰ হেঁপাহ আশা সকলো জড়িত হৈ থাকে দৰ্শকৰ উপস্থিতিৰ ওপৰত, আপোনালোকৰ আশীৰ্বাদৰ ওপৰত। গতিকে আপোনালোকৰ উপস্থিতি, আপোনালোকৰ সহায় সহযোগিতা হৈছে আমাৰ কাৰণে চৰমতম শক্তি। এইবাৰ আবাহন থিয়েটাৰ মহানগৰীলৈ আহি আছে। 2 বছৰ বিৰতিৰ পাছত মহানগৰবাসী ৰাইজৰ ওচৰলৈ থিয়েটাৰসমূহ আহি আছে। এতিয়া আবাহন থিয়েটাৰে আবাহন পৰিয়ালবৃন্দ আপোনালোকৰ ওচৰলৈ আহি আছে অহা 24 ছেপ্টেম্বৰত। 24, 25, 26, 27 4দিনীয়া কাৰ্যসূচী লৈ গণেশগুৰি গোপাল বড়ো খেলপথাৰত মহানগৰবাসী ৰাইজৰ ওচৰলৈ আহিছে 3খন নাটক লৈ। লভিতা, মই নাটক কৰা ছোৱালী আৰু অগ্নিকন্যা। 24 তাৰিখে যিখন নাটক আমি মঞ্চস্থ কৰিম 75 সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ অমৰ সৃষ্টি লভিতাৰ আলমত সৃষ্টি কৰা নাটক। লভিতাখনত 3টা দৰ্শনী আয়োজন কৰা হৈছে। 25 আৰু 26 তাৰিখে মই নাটক কৰা ছোৱালী আৰু 27 তাৰিখে অগ্নিকন্যাৰ নাটক কৰা ছোৱালী। 2 বছৰ বিৰতিৰ পাছত আপোনালোকৰ ওচৰলৈ আহিছোঁ আমি। মহানগৰবাসী ৰাইজৰ হৃদয় জিনিবলৈ আহিছে আবাহন থিয়েটাৰ। আৰু এইখিনিতে উল্লেখ কৰিবই লাগিব যে গুৱাহাটীৰ গণেশগুৰিৰ সেই গোপাল বড়ো খেলপথাৰখনত বিশেষকৈ সেই মহানগৰবাসী ৰাইজৰ সন্মুখত নাটক পৰিৱেশন কৰাটো নিজৰ ভিতৰত এটা খুব আমোদজনক কথা প্ৰতিগৰাকী শিল্পীৰ কাৰণে, কলা কৌশলীৰ কাৰণে। বহুত হেঁপাহেৰে আমি সেই সময়খিনিলৈ অপেক্ষা কৰি থাকোঁ প্ৰত্যেকটো নাট্য দল। 2 বছৰ এই জটিল সময়ৰ কাৰণে আমি আঁতৰি থাকিবলগীয়া হৈছে আপোনালোকৰ ওচৰৰ পৰা। কিন্তু এতিয়া এই বৰ্ষত মুকলি মনেৰে আপোনালোকৰ ওচৰলৈ আহিবলৈ সুবিধা পাইছোঁ। আপোনালোক আটাইৰে উপস্থিতি, সহায় সহযোগিতা আমি অন্তঃকৰণেৰে কামনা কৰিছোঁ। আৰু এই 3খন নাটকৰ যোগেদি আপোনালোকৰ হৃদয় জিনিবলৈ আমি সদায় চেষ্টা কৰি আহিছোঁ। আবাহন থিয়েটাৰে সেইটো প্ৰচেষ্টা সদায় ৰাখিছে। এই বৰ্ষৰো তাৰ হিনদেৰি হোৱা নাই। প্ৰায় 3খন নাটকক আমি যিমান ঠাইত এতিয়ালৈকে পৰিৱেশন কৰি আহিলোঁ, প্ৰায় 3খন নাটকক সমসাময়িক আখ্যা দিছে প্ৰতিগৰাকী দৰ্শকে। আৰু 3খন নাটকক সঁহাৰি জনাইছে, আদৰি লৈছে। আমাৰ কাৰণে বৰ ডাঙৰ কথা এইটো। স্বাগতম ভোজনালয় বুলি এখন গণেশগুৰিৰ দোকানত অগ্ৰিম টিকেটৰ ব্যৱস্থা কৰা হৈছে। অহা 23 তাৰিখৰ পৰা আপোনালোকে টিকট পাব। যিয়ে যি আশা বুকুত বান্ধি আছে আবাহন থিয়েটাৰ 3খন নাটক উপভোগ কৰিবলৈ আপোনালোক আহক, নিজৰ নিজৰ টিকেটসমূহ ক্ৰয় কৰক। আৰু যিমানখিনি ইয়াৰ লগত ভ্ৰাম্যমানৰ এই জগতখনৰ লগত জড়িত থকা শিল্পী, কলা কৌশলী সকলো আছে, সকলোৰে সেই আশাবোৰ, সেই হেঁপাহবোৰ পূৰণ হ'ব আপোনালোকৰ উপস্থিতিৰ যোগেদি। গতিকে আহক অহা 24, 25, 26 আৰু 27 ছেপ্টেম্বৰত গুৱাহাটীৰ গণেশগুৰি গোপাল বড়ো খেলপথাৰলৈ, আবাহন থিয়েটাৰলৈ আমি অপেক্ষা কৰি থাকিম আপোনালোকলৈ। ধন্যবাদ।